কাৰ্বি আংলং জিলাৰ চিলনীত পিকনিক খাবলৈ আহি লুংনিত নদীত নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। ডিমাপুৰৰ চিকন্দৰ কৰ্মকাৰ নামৰ যুৱকগৰাকীয়ে নদীত সাঁতোৰোতে পানীত ডুব যায়। আজি হোজাইৰ পৰা অহা NDRF বাহিনীৰ উদ্ধাৰকাৰী দলে যুৱকগৰাকীৰ মৃতদেহৰ সন্ধান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিহত চিকন্দৰৰ ঘৰ হৈছে ডিমাপুৰৰ TK নাগা কলনীৰ ছিগনেল বস্তিত। সিগনেল বস্তি TK নাগা কলনী। যোৱাকালি সিহঁতে পাৰ্টি লৈ আহিছিলে চিলনী পিকনিক স্পটত। তাতে পিকনিক খাবলৈ আহিছিলে। বাকী মানুহকেইটা তলত থাকিলে এই তিনিজন ল'ৰা ইহঁতে বন্ধুবিলাকৰ লগত ওপৰত গৈ পেলাই গা ধুলে। গা ধুওঁতে এজন ল'ৰাটো পাথৰৰ ওপৰত উঠি পেলাই জাপ মাৰোঁতে ল'ৰাটো পানীত ডুবি গ'ল। যোৱাকালি আমি গোটেই SP ছাৰক জনালোঁ, DC ছাৰক জনালোঁ আৰু পিছত মানুহবিলাক বিচাৰি নাপায় হোজাই SDRF পাৰ্টি মাতি পেলাই যোৱাকালিও আবেলি সময় বিচাৰিছিলোঁ, পোৱা নাই। আজি ৰাতিপুৱা বিচাৰি 10টা 20ত ডেড বডিটো পালোঁ। আৰু যিটো পানীত ডুবিছে ল'ৰাৰ নামটো চিকন্দৰ কৰ্মকাৰ, বয়স 37 ইয়াৰ্ছ আৰু বাপেকৰ নাম আছিলে দুখু কৰ্মকাৰ, ডিমাপুৰ TK নাগা কলনীত থাকে। ডিফুৰ পৰা হালিমা বেগমৰ প্ৰতিবেদন, খবৰ 24/7।